গৈ আছোঁ আমাৰ এইটো ভেলাঘৰ দেখিছে না তো এইটো আমাৰ ভেলাঘৰ আৰু এইফালে খৰি ফালি আছে আৰু এইটো হ'ল আমাৰ ঘৰ মানে আমাৰ ঘৰৰ ওচৰতে ভেলাঘৰ তো এতিয়া আপোনালোকক প্ৰথমতে দেখাম মানে ভেলাঘৰটো দেখাম তাৰপিছত মোৰ পিছফালে এইবিলাক খৰি ফালি আছে মেজিৰ কাৰণে মানে ভেলাঘৰটো কমপ্লিট হোৱা নাই তথাপিও মানে যিমানখিনি হৈছে সিমানখিনিয়ে দেখাম আৰু ওপৰত খেৰ নৰা কিবা কিবি দিব লাগিব মানে কাম কৰিব লাগিব বহুতখিনি কাম আছে বাকী তো কাম কৰাৰ পিছত কমপ্লিট হ'ব তাৰ আগতে আপোনালোকক অকণমান দেখাই লওঁ নেকি এয়াত দেখিছে এই নৰা মানে ধানৰ নৰা কাটি কিনে জাপি কিনে কামি বান্ধি দি দিছোঁ আৰু এইখন হ'ল মুখখন মানে ভিতৰফালে অকণমান চেদলি বেদলি হৈ আছে খেৰ দিব লাগিব তো খেৰ দিয়া যাব এইটোৱে হ'ল আমাৰ ভেলাঘৰ আৰু মানে উৰুকা ৰাতি ইয়াত থাকিম ইয়াতে মানে শুম আৰু ইয়াত মানে অকণমান এইবিলাক খেৰ চেৰবিলাক কিবা কিবি ক'ৰবাত দিব লাগিব মানে নিয়ৰ পৰিব না আৰু লাইট চাইট লগাব লাগিব গান বাজনা লগাব লাগিব আৰু ইয়াতে জুই লগাই ল'ম আৰু ইয়াত মানে ৰাতি শুম আৰু মানে ৰাতি মানে খাই মেলি মজাকৈ বিন্দাছ ইয়াত থাকিম তো মানে আৰু আমাৰ ভেলাঘৰ আৰু এতিয়া খৰি চৰি ফালিম আৰু অলপ কাম কৰিব লাগিব ৰাইজৰ লগত তো কাম চাম কৰি মেলি খেৰ চেৰ আনিম আৰু তো এইটো হ'ল আমাৰ তো ভোজটো খাম ইয়াতে মানে এখন চাফা কৰিব লাগিব পূৰা কোৰ দি কিনে পূৰা চাফা কৰিম এইবিলাক চাফা কৰি কিনে ইয়াতে খানাটো খোৱা যাব ইয়াতে ভাত ৰন্ধা যাব তাৰপিছত এইফালে আমাৰ খৰি কাটি আছে মেজিৰ কাৰণে খৰি কাটি আছে এইবিলাক এইফালে ফালি আছে আৰু এতিয়া কাম কাজ চলি আছে মানে কামখিনি চলি আছে আৰু কাইলৈ দিনটো আছে পৰহিলৈ ভোজ আৰু চতখিলে মেজি জ্বলোৱা মানে আজি হ'ল আপোনাৰ 11 তাৰিখ কাইলৈ 12 তাৰিখ আৰু পৰহি 13 তাৰিখে হ'ব ভোজ 14 তাৰিখে হ'ব আপোনাৰ মেজি জ্বলোৱা হবি থৈ দিয়া কথা মহামন্ত্ৰী তো গাইজ যেতিয়া মানে মই খৰি ফালিম আৰু এইবিলাক হৈছে আমাৰ মেজি খৰি গম পাইছে এইটো মানে মেজি জ্বলাই দিয়া যাব ইয়াত মানে এনে জাপি থৈছোঁ অলপ শুকাবৰ কাৰণে মালটো নিয়া যাব অকণমান আগত মানে তাত নি কিনে আৰু মেজিৰ কাৰণে অলপ ৰখা যাব আৰু যিবিলাক বৰ্তমান ফালি আছে এইখিনি মানে এতিয়া মাংস পোৰাৰ কাৰণে ফালি আছে আৰু বাঁহ খৰি লাগিব অলপমান তো এইবিলাক কমপ্লিট হৈ গ'লে মানে পৰহি ৰাতি উৰুকাৰ ৰাতি মজা দিনত হ'ব খানা দিনত খানাটো হ'ব আৰু ৰাতি মেইন খানাটো হ'ব আৰু স্পেচিয়েল মানে ছুপাৰ স্পেচিয়েল আৰু এতিয়া আমাৰ খৰি কঠাখন মাৰিম আৰু কঠাখন নেমাৰে হ'ব এতিয়া মই ফালিম খৰি হা এডালে আছে মোৰ ভাগত বুলি মানে নহয় আগতে মই বহুত ফালিছোঁ কিন্তু এডাল এতিয়া এডালে ফালিম এডাল নহয় মই খালোঁ 1 2 3 ফাল এডালে আগত পালোঁ এতিয়া খৰি ফালি আছো খৰি ফৰা হৈ গ'ল ইটান আৰু ইখনেও অকণমান আছে মাৰি দিম ইটান চেচ ইটান খৰি ফলা চেচ হৈ গৈছে আৰু আছে লগতে মাৰি দিম দে 1 2 3 যাব 1 2 3 কোন মাৰিলা নাই হ'ব দে নেযায় লগত নপৰে হ'ব মেজিটো আৰু হ'বগৈ নাই ওচৰ নেকি আজি এতিয়া আমি কিমান সময়ত ওলাই আহিছিলোঁ কিমান সময়ত গোটেইখিনি ওলাই তো সেয়াই আৰু তো খৰি চৰি ফালিলোঁ এইখিনি মেজিৰ কাৰণে আৰু আমাৰ সেইটো ভেলাঘৰটো আমাৰ আটক ধুনীয়া বুলি ক'ব লাগিব আটক ধুনীয়া মানে কি আৰু সাংঘাতিক ভেলাঘৰ এনেকুৱা ভেলাঘৰ আপুনি নাপাবই ঘৰত টিভিত চাই থাকিলে নাপাব ইয়াত পাওক মানে চাই কিনে পাব আৰু টিভিত নাপাব ইমান ধুনীয়া ভেলাঘৰ আৰু এইটো আমাৰ মানে পুৰণা কলীয়া মানে পুৰণা দিনীয়া ভেলাঘৰ এতিয়া নতুন আধুনিক তাজমহল কিবা কিবি ঢেৰ কিবি বনাই দিয়ে না আমি নবনাওঁ কাৰণ আমি মানে অলপ বেলেগকৈ বনাইছোঁ অলপ সুন্দৰ মানে আৰু ৰাতি আৰু কি হ'ব জানে আৰু এখানে মানে ইমান তাজমহল আমাৰ দৰকাৰ নাই আৰু তো এই আৰু পূৰ্বপুৰুষৰ নিয়মৰটোৱে আমি বনাই দিছোঁ এতিয়া নতুন যিবিলাক আধুনিক চলি আছে সেইবিলাক আমি বনোৱা নাই তো সেয়াই আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব আৰু ভেলাঘৰটো যদি ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই
এতিয়া আমি গৈ আছোঁ দোকানত মানে গাঁৱতে দোকান আছে তো তাতে গৈ আছোঁ মানে বিহু বজাৰ অলপ কৰিব লাগে যিখিনি মানে ইয়াতে পাওঁ সেইখিনি ইয়াতে ল'ম আৰু যিখিনি নাপাওঁ সেইখিনি আনিব যাব লাগিব বজাৰত তো এতিয়া বলক দোকানলৈ যাওঁ বজাৰ কৰোঁ অলপ ঠিক আছে কৰি আছোঁ আমি ভেলাঘৰত আছোঁ বুলি কোৱাচোন আমি ভেলাঘৰত আছোঁ তো মই বিহু খাবলৈ আহিছোঁ আৰু এতিয়া ভেলাঘৰটো পাতিলোঁ আৰু এতিয়া বিহু হ'ব বিহু